Hey guys, welcome. আজি পুনৰ এটা মোৰ নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। একদিন প্ৰায় কেইবাদিন হৈ গ'ল মই আপোনালোকৰ ভিডিঅ' আগবঢ়াব পৰা নাই। অকমান ফুৰিবলৈ ওলাইছিলোঁ, অৰ্থাৎ ঢেকীয়াখোৱা নামঘৰ সকলোৰে পৰিচিত। মই আকৌ বেলেগকৈ ক'বলৈ নাযাওঁ, মাত্ৰ আপোনালোকক দেখাবলৈহে চেষ্টা কৰিছোঁ। ঢেকীয়াখোৱা নামঘৰৰ কিছু মুহূৰ্ত আৰু দৃশ্য আপোনালোকলৈ আগবঢ়াম। যদি ক'ৰবাত কিবা ভুল হৈ যায় সকলোৱে মাফ কৰিব। আৰু মই ভিডিঅ' যোনবিলাক কোৱা কথা আছে অৰিজিনেল সেইবিলাকত মই ৰখি যাম, অৰ্থাৎ ভইচ এডিট কৰি দিয়া হৈছে যিহেতু। আপোনালোকে চাই থাকক, সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ, সকলোৱে ভাল পাব আশা কৰোঁ। ফাইনেলি পাই গ'লোহি আৰু এতিয়া পিন্ধিবলৈ ওলাইছোঁ। এয়া কোনে কোনে নাজানে আৰু কোনে কোনে জানে জনাব দেই। মই পিছে ইমান ভালকৈ নাজানো, বাছ ট্ৰাই কৰিম, চেষ্টা কৰিম। আৰু গৈ পাই ভৰি হাত পিঠা ধুই এয়া হৈ গ'ল ঢেকীয়াখোৱা নামঘৰ। আৰু সকলোৰে মনৰ আশা পূৰণ হওক তাৰে কামনা। আৰু এয়া কিছু দৃশ্যাংশ অকণমান সোনকালে পাইছিলোঁগৈ, অৰ্থাৎ 11:30মান বজাৰ পৰা নাম লোৱা আৰম্ভ কৰিছিলে। গৈ আছোঁ আমি আৰু কোনোবা যদি আহিবলগীয়া আছে আহি যাব। ম'মেণ্ট একদম বঢ়িয়া হৈ আছে, পূৰা ঠাণ্ডা পৰিৱেশ, আহি বহুত ভাল পাব আপোনালোকে। আমিতো লাগিলে বহুত সময় আহি পাওঁতেহি। আৰু গৈ পাই ফাইনেলি চাকি গছ জ্বলাবলৈ গ'লোঁ, জানেই ছাইডত জ্বলাই বুলি সকলোৱে। আৰু ফাইনেলি চাকি জ্বলোৱা হৈ গ'ল। বলক আৰু বাকী বস্তুবিলাক আপোনালোকক দেখাওঁ। যদি কিবা ভুল হৈ গৈছে মাফ কৰি দিব। চ' পৰিৱেশ বহুত শান্তি পৰিৱেশ, আপোনালোকে দেখিছে চবফালে। আপোনালোকে আহিলে চাকি জ্বলাই বহুত ভাল পাব, শান্তিকৈ জ্বলাব পাৰিব এটলিষ্ট, কাৰণ এতিয়া অক্সিজেন চলি আছে। আহিব সকলোৱে, আৰু যিসকলে নাই অহা বিশেষকৈ তেখেতসকলক কৈছোঁ নিশ্চয় আহিব আপোনালোকে। বলক এবাৰ হৰিনাম শুনো, সকলোৱে ভাল পাব বুলি আশা কৰোঁ। আৰু এবাৰ সোমাব লৈছোঁ ভিতৰলৈ, বলক আপোনালোকক দেখাবলৈ আছোঁ, আশা কৰোঁ সকলোৱে ভাল পাব। এয়া মন্দিৰৰ ভিতৰ ভাগ, আগলৈ গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ ভিতৰ ভাগ। অলপ ঢেকীয়াখোৱা কি কাৰণে পৰিলে কি কথা, ইয়াত ঢেকীয়া ফুল এতিয়াও আছে, যোনে নাই দেখা চাব পাৰিব মোৰ ভিডিঅ'ৰ জৰিয়তে। যিহেতু সময় অকণমান নাটনি হৈছিলে, অৰ্থাৎ নাম লোৱা সময় আহি পৰিছিলে, গতিকেলৈ সেইফালে যাব নিদিলে। অন্যহাতে সিটো ছাইডে আছে, আপোনালোকে যোনে গৈ পাইছে তেখেতসকলে নিশ্চয় গম পাব, অৰ্থাৎ ঢেকীয়া ফুল কোনডোখৰত ৰাখিছে। আৰু এয়া মন্দিৰ ভাগ, আৰু ইয়াতে আছে যি গছ চাকি অতীতৰ পৰা জ্বলি আহিছে। এই গছ আপোনালোকে দেখিব পাইছে, এই চাকি গছ অতীতৰ পৰাই জ্বলি আহিছে, আপোনালোকে নিশ্চয় জানে। এয়া আছিলে হৰিনাম লোৱাৰ কিছু মুহূৰ্ত। আৰু মই বিশেষকৈ পেৰেণ্টছবিলাকক এটা ৰিকুৱেষ্ট কৰিম, যিহেতু এতিয়াও বহুত ল'ৰা ছোৱালী আছে যিয়ে ঢেকীয়াখোৱা নামঘৰ বা মইনাপুৰীয়া নামঘৰ কি হয়, ক'ত আছে এতিয়াও বহুতে নাজানে। সেই পেৰেণ্টছসকলক এটা ৰিকুৱেষ্ট কৰিম যে তেখেতসকলে নিজৰ সন্তানক নিশ্চয় এবাৰ হ'লেও নিব, তাৰ পৰিৱেশৰ বিষয়ে আপোনালোকে জনাওক। কাৰণ সকলোৱে জানে যে ঢেকীয়াখোৱা নামঘৰ বা মইনাপুৰীয়া নামঘৰ আমি সৰুৰ পৰাই ক্লাছত পঢ়ি আহিছোঁ, পাই আহিছোঁ। কিন্তু যিসকলে নাই দেখা তেখেতসকলে যেতিয়া দেখিব তাৰ প্ৰতি এটা ইণ্টাৰেষ্ট জাগিব, অৰ্থাৎ যিকোনো এটা আগ্ৰহ বাঢ়িব। আপোনালোকে দেখিছে বাহিৰ ছাইডতে লাগি থকা যি পুখুৰী আছে, অৰ্থাৎ তাত কাছৰ মাছ সকলোবিলাকে পুহিছে। আপোনালোকে গৈছে যদি তো নিশ্চয় গম পাব। এয়া হৈ গ'ল মইনাপুৰীয়া নামঘৰ, আপোনালোকে গৈছে নিশ্চয় গৈছে, আপোনালোকে গম পাবই। আৰু সেইদিনা ভাওনা আছিলে যিহেতু, সেই গতিকেলৈ অলপ বেছিয়ে ভিৰ হৈ গ'ল। আৰু এয়াই আছিল ঢেকীয়াখোৱা নামঘৰলৈ যোৱা ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলগীয়া। আৰু তাৰ পৰা গৈ পালোগৈ আমি শিৱসাগৰ, বিশেষ এডোখৰ জেগাত চাওক আপোনালোকে। শিৱসাগৰ আজি এনেকুৱা এডোখৰ ভিতৰ জেগাত আহিছোঁ নহয়, শিৱসাগৰ কালুগাঁও গৈ আছোঁ বৰ্তমান। তো আমি পূৰা এফালে মোৰ বন্ধু, এইফালে ভণ্টি, এইফালে বাইদেউ। চ' আমি এতিয়া পাইছোঁ এইডোখৰ জেগাৰ নাম কি? ৰূপজান। তো ফাইনেলি আমি পাই গ'লোহি ৰূপজান, অৰ্থাৎ আপোনালোকে আগৰ ভিডিঅ' যদি চাই আছিলে গমেই পাব, অৰ্থাৎ ঢেকীয়াখোৱা নামঘৰলৈ গৈছিলোঁ। তো এতিয়া গৈ আছোঁ, পাইছোঁহি ৰূপজান। বাকী ভিডিঅ'বিলাক চাই থাকিব, আহিবলগীয়া দেখাইছোঁ গাঁৱৰ পৰিৱেশ, চাওক আপোনালোকে ভাল পাব। আৰু আহি পাই গ'লোহি। আৰু আপোনালোকে যদি নতুনকৈ কোনোবা আহিছে লাইক ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব। আৰু যদি ভিডিঅ'টো ভাল পালে সকলোৱে মৰম দিব। আহিবলগীয়া ভিডিঅ'বোৰৰ বাবে নটিফিকেশ্যনটো অন কৰি ৰাখিব। থেংক ইউ।